কেনেকুৱা লাগিল মনটো? হয়, তো আমি দীৰ্ঘদিনীয়া কাম কৰি অহা এই BTC চৰকাৰৰ আমলত আমি লেণ্ড টাইটেল পাবলৈ সক্ষম হৈছোঁ। তো আমি BPF চৰকাৰক আমি ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ অসমৰ ভিতৰত ফাৰ্ষ্ট টাইমত যেতিয়া BPF চৰকাৰ আছিল তেতিয়াও আমাৰ দেৱশ্ৰী VCDC লেণ্ড টাইটেল দিয়াৰ কাৰণে আৰম্ভ কৰিছে। আৰু নেক্সট টাইমত আজি 8 মাহে চৰকাৰ চলাইছে, 8 মাহৰ মূৰতেই তো আজি আৰু লেণ্ড টাইটেল দিয়াৰ কাৰণে চৰকাৰে পদক্ষেপ লৈছে। তো আমি ৰাইজ, তো মই নিজেই সুখী, তো আৰু BTC চৰকাৰক ধন্যবাদ দিছোঁ, BPF চৰকাৰক, আৰু বাকী আছে পাবৰ কাৰণে ইহঁতেও পাব বুলি আমি আশা ৰাখিছোঁ। সকলোৱে যিখিনি সমস্যা, মাটিৰ সমস্যা সমাধান, এইটো আমাৰ আন্তৰিক বিশ্বাস আছে আমাৰ চৰকাৰে সমাধান কৰিব বুলি। মাটি বাৰী থাকিলেও যদি আপোনাৰ লেণ্ড পাতা নাথাকে তেনেহ'লে কিছুমান চৰকাৰী সা সুবিধাটো পোৱা নাযায়। নাই, এইটো বহুত চৰকাৰী বহুত সা সুবিধাৰ পৰা আমি বঞ্চিতে আছিলোঁ। এতিয়া আমি বহুত BPF চৰকাৰক ধন্যবাদ দিছোঁ, কাৰণ বহুতখিনি আঁচনিৰ পৰা মাটিৰ প্ৰমাণ পত্ৰ নহ'লে আমি বঞ্চিত হৈ আছিলোঁ। এতিয়া লাহেকৈ যিখিনি চৰকাৰী আঁচনি পাবলৈ সক্ষম হ'ম বুলি আমাৰ আশা আছে। তো তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। প্ৰথমবাৰ লেণ্ড টাইটেল ডিষ্ট্ৰিবিউট কৰিবলৈ হৈছে। তো টোটেল আমাৰ আছিল 382টা আছিল। তাৰে ভিতৰত 40টা আমাৰ নেশ্যনেল পাৰ্ক ভিতৰত সোমাই গৈছে, কাৰণ এইটো DLC এপ্ৰুভ কৰা নাই। তাৰে বাহিৰে যিখিনি আছিলে 342টা, 342টাৰ ভিতৰত প্ৰায়কেইটা এপ্ৰুভ হৈ গৈছে। আৰু আজি জাষ্ট নিয়ম হিচাপে আজি আমাৰ সন্মানীয় আমাৰ EM ছাৰ আছিল, DC ছাৰ আছিল, আৰু আমাৰ প্ৰাক্তন ডেপুটি ছাৰ, লগতে আমাৰ MCLA ছাৰসকল আছিল, আৰু আমাৰ সংগঠনৰ মুৰব্বীবিলাক আছিল, কাউন্সিলৰ আমাৰ PWDCৰ আমাৰ ভাইচ চেয়াৰমেন, সিহঁতৰ উপস্থিত আজি টোটেল ইয়াত আমি ST কেইটা 8টা আৰু FT আমি 10টা বিতৰণ কৰিব পাৰিছোঁ। আৰু পৰৱৰ্তী কালত আমি ভালেখিনি আমি যিখিনি পাত কৰি আছে সেইখিনি ডিষ্ট্ৰিবিউট কৰিব পাৰিম। সেইটো কাৰণে মই মোৰ ফালৰ পৰা আমাৰ চিফ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু শেষত মই আশা কৰিছোঁ বাকীকেইটা কামখিনি হয়তো সম্পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। লেণ্ড পাট্টা পোৱাৰ পিছত কি ধৰণৰ ভাল কিবা সুবিধা হ'ব বুলি ভাবে দাদা আপোনালোকে? তো বিশেষকৈ মই কওঁ, যিহেতু আমি গাঁৱৰ মাজত থকা মানুহ, প্ৰথমতে আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক যিবিলাক আজিকালি ইনকাম চাৰ্টিফিকেট বিচাৰে, তো যদি আমাৰ মাটি পট্টা বা লেণ্ড টাইটেল নাথাকে তেনেহ'লে ইনকাম চাৰ্টিফিকেট নাপায়। আৰু তেনেধৰণৰ বহুত প্ৰব্লেম আছে, বাৰ্থ চাৰ্টিফিকেট বনাবৰ কাৰণে বা OBC বনাবৰ কাৰণে তেনেকুৱা। তাৰ বাহিৰৰ যিখিনি আমি কৃষিজীৱী মানুহ, আমি খেতি বাতি কৰিলে যিহেতু আমাৰ নিজৰ অধিকাৰ নাথাকে, তাৰ কাৰণে বিশেষকৈ এইখিনি বিষয়ে লাভৱান হ'ব বুলি আশা আছে। কি হিচাপত লেণ্ড টাইটেল দিয়া আছে, মানে বিঘা হিচাপত না হেৰি যিমান দখল কৰা আছে মাটি সেই হিচাপত? একচুৱেলি 2006 বন অধিকাৰ হিচাপত এজন মানুহ 30 বিঘা পায়। তাৰ ভিতৰতে আমি দিছোঁ, কাৰোবাৰ 20 বিঘা আছে, কাৰোবাৰ 18 বিঘা আছে, কাৰোবাৰ 1 পোৱা আছে, আধা পোৱা আছে, তেনেকৈ। কিন্তু চৰকাৰৰ যিটো হিচাপত বা 2006 বন অধিকাৰ হিচাপত 30 বিঘা ওপৰত কাৰো নাই তেনেকৈ, সেইখিনি হিচাপে আজি দিছোঁ আৰু কি। হিতাধিকাৰীসকলক কি মেছেজ দিব দাদা, আপুনি কি আহ্বান জনাব? মই আমাৰ হিতাধিকাৰীক অনুৰোধ কৰাম যে এই চৰকাৰৰ আমাৰ পক্ষত আছে, আগন্তুক দিনত যাতে এই চৰকাৰৰ লগত আমি থাকিব লাগে, আকৌ আমাৰ এৰিয়া উন্নতিৰ ক্ষেত্ৰত আমি কাম কৰিব লাগিব। আজি লেণ্ড টাইটেল দিছে, কালি ৰাস্তা ঘাটৰ আমাৰ কামবিলাক আছে, তাৰ কাৰণে আমি চৰকাৰৰ পক্ষত থাকিলেহে আমি সুবিধাখিনি পাওঁ। বিশেষকৈ আমাৰ ৰাইজবিলাক বা আমাৰ গাঁৱৰ কণ আমাৰ আদিবাসী ৰাইজসকলক মই অনুৰোধ কৰোঁ যাতে আপোনালোকে একেলগে থাকি পেলাই ৰাজ্যৰ উন্নতিৰ ক্ষেত্ৰত আমি চৰকাৰৰ লগত থাকিব লাগে, এইখিনি অনুৰোধ কৰিছোঁ। আৰু কিছুমানে
লেণ্ড ভাটা বা কিবা অধিকাৰ পালেও কিছুমানে আৰু জংঘল কাটিব যায় তেওঁলোকক কি ক'ব দাদা? নাই, বিশেষকৈ মই আজি যিটো মিটিঙত আমাৰ EM ছাৰেহে বা DC ছাৰ বা DO ছাৰ আমাক এটা কথা অনুৰোধ কৰিছে, যিবিলাকৰ অলৰেডি লেণ্ড টাইটেল পাইছে যাতে সিহঁতে ভিতৰত আৰু নাযায়। গছ গছনি আমি ৰক্ষণাবেক্ষণ দিব লাগিব, যিহেতু আমাৰ ইয়াৰ গছ গছনি নাথাকিলে আমাৰ এই যিটো অক্সিজেনৰ সন্মুখীন হওঁ, তাৰ আমাৰ ৰ'দ বেছি হৈ যায় তেনেকুৱা। তাৰ কাৰণে চবেই অনুৰোধ কৰোঁ যাতে যিবিলাক লেণ্ড টাইটেল পাইছে সিহঁতে যাতে আকৌ ভিতৰত জংঘল নাকাটে, আৰু যিবিলাক আগত পাইছে সিহঁতে যাতে নতুনকৈ জংঘল কাটিব নালাগে, সেইখিনি অনুৰোধ কৰিছোঁ।